একেবারে মজা মানে মুখত পুরো মাখন খাওয়ার দরে লাগছে মজা নমস্কাৰ বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম বন্ধুসকল আজি এটা মজা ৰেচিপি বনাম ৰেচিপিটো বনাই ভাল লাগে আৰু খাই ভাল লাগে আৰু ৰেচিপিটো হ'ল মটন কোৰমা আৰু মটন পোলাও মটন কোৰমা আৰু মটন পোলাওটো আমি মজাকৈ খাম বুলি ভাবিছোঁ আৰু আপোনালোকে আমি কেনেকৈ বনাওঁ ভিডিঅ'টো লাষ্টলৈকে মজাকৈ চাই থাকিব আমি বজাৰৰ পৰা বঢ়িয়াকৈ 1 কেজি ছাগলৰ মাংস লৈ আহিছোঁ আৰু পিচবিলাকো বোলে মজা পিচ কৰি লৈছোঁ এইটো নল্লি পিচ এতিয়া আমি এখানি বঢ়িয়াকৈ বনাম পোলাওৰ কাৰণে আমি বনলেছ মাংসখিনি উলিয়াই লৈছোঁ আৰু আমি কোৰমাৰ কাৰণে এটা হাড্ডি থকাখিনি বঢ়িয়াকৈ উলিয়াই লৈছোঁ কোৰমাৰ কাৰণে আমি প্ৰথমতে পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম আমি পিঁয়াজখিনি বঢ়িয়াকৈ এটা এটা সাইজত কাটি লৈছোঁ এতিয়া এখানি আমি মচমচীয়াকৈ ভাজি ল'ম আমাৰ কেৰাহী গৰম হৈ গৈছে এতিয়া আমি মিঠাতেলখিনি ইয়াতে দি ল'ম তেল আমি বেছিকৈ দিছোঁ আমি পিঁয়াজখিনি বঢ়িয়াকৈ ভাজিব লাগিব যিহেতু তেল আমি বেছিকৈ দিছোঁ তেলখিনি পুৰে গৰম হ'ব লাগিব আমি ৰখি আছোঁ পুৰে গৰম হ'লে আমি পিঁয়াজখিনি এটা দিম তেল পুৰে গৰম হৈ গৈছে মানে ধোৱা উলিয়াইছে এতিয়া আমি পিঁয়াজ অলপকৈ ভাজি ল'ম গোটাবিলাক যিমান অৰা গোটাবিলাক দিলে পিঁয়াজখিনি বেয়া হৈ যাব আমি অলপকৈ পিঁয়াজখিনি ভাজি ল'ম একবাৰ আগতে গোটা সোপা দি পিঁয়াজ দিওঁতে বেয়া হৈ গৈছে গতিকে অলপকৈ ভাজি ল'ব লাগিব নহ'লে পিঁয়াজৰ অৱস্থা বেয়া হৈ যাব এতিয়া পিঁয়াজখিনি বঢ়িয়াকৈ মৰমূৰে আগলৈকে ভাজি থাকিলে হ'ল পিঁয়াজখিনি মোটামুটি ভাজা হৈ গৈছে মানে পিঁয়াজখিনি তেলৰ পৰা ওপৰত ভাহি আহিছে মোটামুটি মৰমৰে হৈছে এতিয়া আমি এখানি নামি দিম এতিয়া আমি বাকী থকা পিঁয়াজখিনিও এনেকৈ বঢ়িয়াকৈ ভাজি ল'ম আমাৰ পিঁয়াজৰ বৰিষ্টাখিনি বঢ়িয়াকৈ ভাজা হৈ গ'ল আপোনালোকে দেখিব পাৰে মজাকৈ গোটাখিনি ভাজা হৈ গৈছে পাৰফেক্ট বৰিষ্টা এতিয়া এখানি আমি থৈ দিম এখানি আমি পিছত ব্যৱহাৰ কৰিম মটন কোৰমাৰ কাৰণে আমি প্ৰথমতে মাংসখিনি মেৰিনেশ্যন কৰি ল'ম আৰু এতিয়া আমি প্ৰথমতে ইয়াতে দৈ দি ল'ম ছাগলৰ মাংসৰ চবতছে ইম্পৰ্টেণ্ট বস্তু হৈছে মোটা ইলাচি আমি 3টা লৈছোঁ এতিয়া আমি এই 3টা অলপকৈ ফালি পেলাই ইয়াতে দি দিম 5টা সৰু ইলাচি আৰু লগতে 5টামান লং আৰু মোটা দালচিনি 2 পিচ আমি ঘৰতে বঢ়িয়াকৈ বটাত আমি আদা ৰহুন বটি আনিছোঁ এতিয়া আমি ইয়াতে লাগাখিনি এনেকৈ দি ল'ম 2 চামুচমান দিছোঁ মছলাৰ ভিতৰত আমি দিলোঁ জ্বালা গুড়া অলপ মটন মছলা অলপ আৰু জিৰা গুড়া অলপ লগতে অলপমান হালধি গুড়া সোৱাদ অনুযায়ী নিমখখিনি দি দিলোঁ লগতে আমি পিঁয়াজ ভাজা তেল আমি 2 গৰাচমান ইয়াতে দি ল'ম এতিয়া দি পেলাই এখানি বঢ়িয়াকৈ সানি ল'ম এতিয়া মাংসখিনি বঢ়িয়াকৈ সানি ল'ম সানি পেলাই অলপ টাইম ইয়াক ৰাখি দিম 5 মিনিটমান টাইম তাৰপিছত আমি বনাম আমি কেৰাহীত পাতি দিছোঁ আৰু কেৰাহীটো গৰম নহওঁতে আমি মাংসখিনি দি ল'ম নহ'লে দৈখিনি আৰু ফাটি যাব পাৰে না যদি বেছি গৰম হৈ যায় কেৰাহীটো এতিয়া এখানি অলপ টাইম লাৰি থাকিলে হ'ল লাৰি পেলাই ভাজি থাকিলে হ'ল
এতিয়া আমি মাংসখিনি এনেকৈ প্ৰায় 70% মান সিজাই ল'ম। তাৰপিছত আমি বেলেগ বেলেগ কামখিনি কৰি যাম। এতিয়া আমি ঢাকনখন মাৰি পেলাই অলপমান জুইটো কমাই দিম, কমাই পেলাই সিজবাই দিম। মিডিয়াম জুইত সিজবাই দিম। মাংসটো বহুত টাইম সিজালোঁ, এতিয়া চাওক মাংসটো কেনে আছে। আমাৰ মাংসখিনি বঢ়িয়াকৈ সিজি গৈছে। বাকী আপোনালোকৰ যদি সময়ৰ অসুবিধা কুকাৰত বঢ়িয়াকৈ চিটি লগাব পাৰে। আমাৰ মাংস গোটেইখিনি সিজি গৈছে। এতিয়া মাংসখিনি আমি অলপ উলি ল'ম। বাকী এখানি গ্ৰেভিতে আমি এটা মছলা বনাই লওঁ। এতিয়া আমি গ্ৰেভিখিনিত ভাজি থোৱা পেষ্টখিনি এনেকৈ গুৰগুৰীয়া কৰি ল'ম। গোটেইখিনি সৰু কৰি ল'ম। এতিয়া এখানি আমি ইয়াতে দি দিম। এতিয়া এখানি আমি বঢ়িয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈ পেলাই অলপ টাইম ভাজি ল'ম। এখানি সময়ত আমি ধনিয়াখিনি দুভাগ কৰি কাটি লৈছোঁ। এইফালে দাণ্ডি কাটি লৈছোঁ। এই দাণ্ডিখিনি এতিয়া প্ৰথমতে দি ল'ম। বাকী লাষ্টত আমি ধনিয়া পাতখিনি দিম। আমি গ্ৰেভিখিনি এতিয়া গোটা কৰি ল'লোঁ। এতিয়া আমি গোটেই মাংসখিনি ইয়াতে দি পেলাই অলপ টাইম ভাজি ল'ম। বাকী বন্ধুসকল মাংসৰ আঞ্জাখন এতিয়ালৈকে কেনে লাগছে এটা কমেণ্ট কৰি জনাব। বাকী গোন্ধটোতো বঢ়িয়া গোন্ধ ওলাই আছে। আমাৰ মটন কুৰমা হৈ গৈছে। লাষ্টত আমি অলপ চাহি গৰম মছলা দি পেলাই এখানি নামি দিম। এতিয়া আমি আঞ্জাখন নামি দিলোঁ। এতিয়া আমি পোলাওটো বনাই লওঁ। আৰু আমি পোলাওৰ কাৰণে চাউল লৈছোঁ আমি জহা চাউল। ইয়াতে আছে 1 কেজি। পোলাওৰ কাৰণে আমি মাংসটো বঢ়িয়া সৰু সৰুকৈ লৈছোঁ। এতিয়া এখানি আমি মেৰিনেশ্যন কৰি ল'ম। প্ৰথমতে আমি অলপ দৈ দি লৈছোঁ। আদা ৰহুনৰ পেষ্ট অলপমান জিৰে গুড়া, মটন মছলা অলপ, সোৱাদ অনুযায়ী নিমখ অলপ দি পেলাই এখানি বঢ়িয়াকৈ সানি ল'ম। মাংসখিনি সানি ল'লোঁ। এতিয়া এখানি অলপ টাইম ৰাখি দিম। আহক এইবাৰ আমি বনাওঁ মটন পোলাও কুকাৰত। আমাৰ কুকাৰ বঢ়িয়া গৰম হৈ গৈছে। এতিয়া আমি প্ৰথমতে দিলোঁ দেশী ঘি। এইটো আমাৰ দেশী ঘি। ঘিখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া আমি অলপ গৰম মছলা লৈছোঁ, ইলাচি, লং, ডালচেনি। এতিয়া এখানি দি পেলাই অলপ টাইম ৰ'ষ্ট কৰি ল'ম। এইবাৰ আমি পিঁয়াজ আৰু জ্বালাখিনি দি দিছোঁ। এখানি এতিয়া বঢ়িয়াকৈ ভাজি ল'ম। আমাৰ পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া আমি গোটেই মাংসখিনি দি ল'ম। দি পেলাই এতিয়া মাংসখিনি অলপ টাইম ভাজি ল'ম। মাংসখিনি আমি প্ৰায় 10-12 মিনিট ভাজি ল'লোঁ। এতিয়া আমি অলপমান পানী দি পেলাই এটা চিটি মাৰি ল'ম।
পানী আমি বহুত বেছি দিয়া নাই, অলপমান দিছোঁ। এতিয়া সানিতে আমি চিটি মাৰি লওঁ। ঢাকনা খুলি লওঁ। এতিয়া চাওঁ মাংসটো কেনে হৈছে। মাংসটো বঢ়িয়াকৈ সিজি গৈছে আৰু চিটি প্ৰায় 10টামান মাৰিব লাগে, তেতিয়াই মাংসটো বঢ়িয়াকৈ সিজি যায়। এতিয়া এখানি সময়ত আমি কেইটামান কাজু বাদাম দিছোঁ আৰু লগতে আমি অলপ ধনিয়া পাতো দিছোঁ। অলপমান লাৰি দিম। এতিয়া আমি চাউলখিনি দি দিম। চাউলখিনি এতিয়া অলপ টাইম ভাজি ল'ম। চাউলখিনি আমি অলপমান ভাজি ল'লোঁ। এতিয়া আমি পৰিমাণ অনুযায়ী পানীখিনি দি ল'ম। আমাৰ পানী দিয়া হৈ গ'ল। এতিয়া আমি ঢাকনাখন লগাই পেলাই দুটিয়া চিটি আহি দিম। আমাৰ পোলাও হৈ গৈছে। এতিয়া চাওক কেনে হৈছে। পোলাওখিনিতো দেখাত পুৰা মজা হৈ গৈছে। ভাতকেইটাও বঢ়িয়া এটা হৈছে আৰু মাংসৰ কালাৰটো মজা হৈ গৈছে। আমাৰ মটন কোৰমা আৰু মটন পোলাও ৰেডি হৈ গ'ল। আহক এতিয়া টেষ্ট কৰি লওঁ। প্ৰথমতে আমি টেষ্ট কৰোঁ পোলাও, মটন পোলাও। মটন পোলাওৰ ফ্লেভাৰটো মজা হৈ গৈছে। আমি যিটো দেশী ঘিউত বনাইছোঁ মানে ঘিউৰো ফ্লেভাৰটো বঢ়িয়া হৈ গৈছে। বাকী টেষ্টটো মজা। এইবাৰ ট্ৰাই কৰোঁ আমি মটন কোৰমাৰ গ্ৰেভিটোৰ লগত পোলাও। কোৰমাৰ গ্ৰেভিটো মজা হৈছে, পোলাওৰ লগতো আৰু মজা লাগি গৈছে। এবাৰ ট্ৰাই কৰোঁ আমি ননলি পিচ। বঢ়িয়াকৈ সিজি গৈছে না, গোটাখিনি বঢ়িয়াকৈ ওলাই আছে ছাইডত। এতিয়া বঢ়িয়াকৈ খাওঁ। মাংসৰ টেষ্টটো একেবাৰে মজা আৰু বঢ়িয়াকৈতো সিজি গৈছে। ইয়াতে কিবা ওলাই বোলে চাওঁ ৰচোন। উঠি এইটো হাড়িৰ ভিতৰত থকা এটা বঢ়িয়া সোৱাদৰ বস্তু। ক্ৰীম ক্ৰীম লাগে অলপ। নাই আৰু নাই। এইবাৰ মটনৰ পিচ এটা একেবাৰে মজাকৈ খাম। বঢ়িয়া মাংসৰ পিচ, এক পিচ পিঁয়াজ দি লৈছোঁ।
একেবাৰে মজা মানে মুখত পুৰা মাখন খাওয়ার দরে লাগছে মজা বাকি ভিডিওটো ভাল লাগিল যদি লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ